So hey, welcome back to my channel. আৰু actually এখন বহুত বেছি ৰাতি হৈ আছে and মই নাজানো এইটো কি ব্লগ হয় কি হয় I don't know because মই ব্লগিং এণ্ড নাজানো আগতে কৰা আছিলোঁ বেলেগ কথা আৰু আমাৰ লগত আছে অংশুমান কেনে আৰু একদম মুখটো দেখাব নাই সুন্দৰ পৰিৱেশ চ' আজি আমাৰ কি এইটো আজি আমাৰ এটা একচুৱেলি মানে লগৰ মানে নাইট আউট টাইপ নাইট আউট একচুৱেলি আমি মানে জাষ্ট এটা চিল ব্লগ টাইপ বনাই আছোঁ বিকজ আমি তিনিওটাই একেলগে এটা ৰুম মানে ৰেণ্টত লৈছোঁ এতিয়া বাচ্চালাতে থাকোঁ আমি একচুৱেলি বাচ্চালাতে বাট আমি মানে বাচ্চালাতে ৰুম ৰেণ্ট কৰি পেলাই এতিয়া জাষ্ট এনজয় মানে আৰু জাষ্ট এটা এনজয় মানে এইটো পাৰ্থ আমাৰ যোনটো মানে একচুৱেলি আজি ৰেণ্ট কৰিছে ৰুমটো চ' থেংকছ ব্ৰ' এণ্ড এটা ফাষ্ট বটল অ'কে চ' এইটো আমাৰ অংশুমান সি কথা ঠিক আছে চ' আজি আমি কি কৰিম হ'ল নাই একচুৱেলি কি কৰিম মানে ক্লিপ মান দেখাম বেলেগ একো নহয় আৰু ব্লগিং ইমান নাচো চ' ইফ এনি মিষ্টেক চৰি চ' ইটছ আৱাৰ ৰুম আহাৰৰ এনা টাইপৰ ৰুম হয় চ' এইটো মানে আহাৰৰ চবতকৈ প্ৰিমিয়াম ৰুম আৰু এনা টাইপৰ প্ৰিমিয়াম ৰুমটো চ' ইট ইজ লাইক দেট চ' আমি বাগাতি বাগানে উঠিছোঁ এতিয়া এণ্ড কি বুলি কয় মানে চিধা কালি পুৱা দেখাই আছোঁ কি হয় কালি আমি হলি যাব আছে চ' পুৱা উঠি কিনে মই চাহ খাব যাম কিবাকৈ পাৰ্থ অলৰেডি ঘুমটি আহিছে চাহ কৰে এণ্ড অংশুমানে কিবা কামত লাগি আছে বাকী নাজানো কিবা চ' ডাইৰেক্টলি কালি পুৱা একেবাৰে এণ্ড গুড মৰ্ণিং এতিয়া চেকিং কৰি ল'ম মানে চেকআউট কৰি ল'ম বঢ়িয়াকৈ এখন তোমাৰ হৈ আছে আমাৰ টাইম হৈছে আমাৰ এতিয়া 11:38 আৰু দেখা এতিয়া হৈছে পাৰ্থ ওলাই আছে বাকত দেখি অংশুমানৰ একদম স্পীড অলপ বেছিয়ে ইয়াতে যাওঁলে সোনকালে বাহিৰত লাগে টাইম বহুত দেৰি হৈ গৈছে এণ্ড এতিয়া আমাৰ লগ কৰা হ'ল এণ্ডি বাচ্চালা এৰে পৰা একদম বেলেগ দেখি বৰষুণ দিছে অলৰেডি আৰু ৱেডাৰটো একদম চাফা আজি ৱেডাৰ ক্লিয়াৰ বহুত ধুনীয়া লগা আছে হয় ন অংশুমান কেনে লাগিছে ৱেডাৰটো ৱেডাৰ মজা ভাল বতৰ ইয়াৰ ৱেডাৰ আমাৰ ইয়াতে এইটো আহাৰ ৰেষ্টুৰেণ্টৰ পৰা বেলকনিৰ পৰা এনান দেখি আৰু আমি বহুতকৈ চাহ এটা খাই ল'ম চাহ তাহ একেবাৰে এইটো চাহ কৰা মতে আমাৰ পাঠশালা ওৱান অফ দ্য চবতকৈ ফেমাছ দোকান এই চাহটো খাই ল'ম Kau boleh tulak cerita dia boleh khai কি খাই এইটো চিকেন পেটিছ নেকি চিকেনটো আছে নেকি চিকেন নেবেছে এইটো ভেজ এইটো বচোন তোক চিকেন কি লাগে Chicken is my love. That's why I am. Chicken lover. Huh? Chicken lover. Yes. I also chicken. Oh, and we got our food. Oh, কি হৈছে দোকানখনৰ নাম কি? তোমাৰ দোকানখনৰ নাম কি? মাই বেকাৰী দোকানৰ নামে মাই বেকাৰী বাহ চৰি মাই বেকাৰী নহয় মা বেকাৰী কিবা কম এতিয়া নয়নে খাই আছে কেক আকৌ পাঠশালা মেইন টাউনৰ চাৰিআলিত খালি হৈ পাঁচশালা মেইন টাউনত কেক খাই আছে কেলা চাৰিআলিত উই ডোন্ট কেয়াৰ খাবলৈ খাই আছোঁ চিম্পল কথা কি আছে কাৰ্য আছে মানে কি আছে আজি কৰ্মশালা কিহৰ বিহু ৰঙালী বিহু অ'কে চ' এতিয়া আমাৰ চলি আছে মানে কাৰ্য হৈছে ফুলিলে মই একোৱে শুনা নাই আপোনালোকে শুনিছে নেকি সোঁফালে ইয়াক ৰখিব দিছোঁ এনে বজাই নাথাকিবা আৰু ডাঙৰকৈ চবেই আগৰ ফালে চাব লাগে সন্মুখৰ ফালে চাই দিব লাগে আগৰ ফালে
নিজৰ বাবে হাত চাপৰি বৰষুণ দিম হৈ আছে বস্তা একেবাৰে এতিয়া একদম মানে চবকে আন্ধা টাইপৰ হৈ আছে এই বস্তা একেবাৰে একদম আৰু এইটো আমাৰ নতুন মানে মন্দিৰটো টাইম হ'ল দেচোন নতুন মানে কি আৰু টাইম হৈছে না কি ক'বাৰ হা সেইটো একচুৱেলি ভাল হৈছে আৰু না মানে বস্তুবিলাক একদম কৰি ভাল লাগছে এনেদৰে বস্তু হৈ থাকিব লাগে তলাত হৈ আছে বাট আৰু হ'ব লাগে গ্ৰুপ টাইপৰ বস্তু বৰষুণে আহিলে একে ঐ এই যাব লাগে এই বাটা বৰষুণ আহিছে বাটা বৰষুণ আহিছে এই বাটা বৰষুণ আহি গৈছে ঐ লাকে এবাৰ যাবা আৰু থাকি যাওঁ এই আৰু ঠিক কৈছা লাকে যাব লাগে অলপমান থাকি যাওঁ এতিয়া চাই লওঁ বছ বৰষুণটো আহি আছে আৰু এণ্ড আজি ব্লগটো এতিয়া শেষ কৰোঁ নৰ্মেলি একবাৰ ব্লগ আছিলে একদম আৰু একদম পুৰা ধুমা আহি আছে একদম মানে বৰষুণ একেবাৰে চৰকাৰ আহি আছে এনেকুৱাকৈ পাৰ্থ ঘুমাই আছে যাওঁ এই বেচাৰাৰ জ্বৰে উঠিব চাগে দাটছ মাই ছেটআপ চ' বাই নেক্সট ব্লগত লগ পাম